দৈতৰ বাহি
দিয়া লোকৰ মিলায়ো ভাগ বিৰাণ বিধতৰহি নিকটবাণী শুনি প্ৰভু ভগৱন্ত কালৰূপিণুত মুহূৰ্ত কয় এহি গুণি হাকিল ৰাম পাছে প্ৰেমে আকি কটাইকে চাহিয়া গণৰ বচন ধৰি যুঁজিব কপতি দৈত্যৰ সন্মুখ ভৈৰন্ত বৰ হৰি কৃষ্ণ হৰি ৰাম 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 সবি ৰাম দেখা প্ৰভু কৃপাময় নাহি কয় কিছু ভয় সমুদেৱ মনটোৰাচৰ খেদি যায় ক্ৰোধ কৰি হাতে গুৰ গদা ধৰি কুম্ভস্থলে কৰিলা প্ৰহাৰ দৈত্য নিজ গদা ধৰি ৰাইজক প্ৰশ্ন কৰি আৰু তাৰ গদা চুট প্ৰভুৰ হাতৰ পৰা কমধুক নামে গদা ফুৰি ফুৰি পৰিলে বেলা দৈতেন্দ্ৰ প্ৰভাৱ প্ৰকাশত হৈল পাছে যিটো অৱসৰ পাই প্ৰভু গদা নখানিল প্ৰভুৰ জ্বলায় কোব ধৰ্মৰ পথ আৰু লীলা কৰি ভগৱন্ত গদা ধুত এৰি নন্দ তাকনো বুজিয়া দেৱ ভুলে হাহাকাৰ কৰি আমি সবে গলো মৰি দৈতে আখি কৰিবে প্ৰলয় দেৱতাৰ দুখ জানি বুলিলন্ত চক্ৰপাণী ভয় নকৰিবা দেৱ থাকিও কদম্ব চাই কদন্ত দৈত্য কময় এটিকনে নিবুজনালয় দেৱক ভয় দিয়া পাছে প্ৰভু ভগৱন্ত অনিলন্ত চক্ৰ স্মৰণ স্বামীৰ জানিয়া কাৰ্য সুদৰ্শন ৰাজ শীঘ্ৰে আখিল অন্ততে কোটি সূৰ্য সমকান্তি সম্ভৱ হৈ আছে ৰাতি দেখি যাতে ধৰিল নহৰি এই বেলা আকাশৰ সন্তেৰে বগনে বোলে দৈত্যক বধি বচিক কৰি ৰাম পাছে হিৰণ নক্ষবীৰ দেখে কিছু ভয় নাই আগে স্থিত হৈ আছে হৰি কৰ্পূৰ পতন দুই চক্ষু প্ৰকাশ হয় হাতে দিব্য চক্ৰ তুলি ধৰি ৰাম দেখি এটা খাটি মহা ক্ৰোধ উঠিলে হাত বাও শৰীৰ কম্পয়
বিশ্বাসকো ফুকাৰে আদি ঘনে ঘনে পুৰমতি উৎস দুই দান্তে কামোৰ গুঞ্জৌৰ কলি নয় চকু দুই ফুৰা যেন ইটো জগতত মহাক্রোধে শীঘ্র করি বিষ্ণুর সমীপ পাইলা প্রভুর হরির লক্ষ্য করি গদা রাখি বার দেখি অলগত লাম্প দিয়া সবম হাত ধরি লন্ত তাক লাগি কৰিলা পহাত ভুলিলা বীৰত্ববাণী হেৰা তোৰ কলালম অযুদ্ধ যত্ন কৰা তোৰ হে ৰাম যিনি ভাগ কৰা তাই কেনে আগে চাচাই গৰা ধৰি যুদ্ধ কৰ নিষ্ঠ কৰি মাৰি পেকুলম পুৰি কুকুৰ চিগল ৰাম শুনা হবা পদচ কৃষ্ণ কথা শুনা মই কৰি হৰি ভাগৱত বিষয় বিষ প্ৰচাৰি উচ্চ কৰি বোলা জাৰি